বস্তু মই দেখাই নাই সেই বস্তুৰ লগত মই পৰিচয় নোহোৱাকৈ কোনোবা কেনেকৈ ড্ৰাগছ এডিক্টেড কৰোঁ কেনেকৈ ড্ৰাগছ এডিক্টেড হৈ গ'লো মা কেনেকৈ হ'ল মই মোৰ গাটো কেতিয়াবা বেয়া লাগিলে মই কেতিয়াবা চিগাৰেট খাওঁ চিগাৰেট খালে মোৰ দেহাৰ চেলবোৰ এক্টিভ হ'ব ধৰে মই কাম কাজ কৰিবলৈ চলা ফুৰা কৰিবলৈ মই শক্তি পাওঁ মই কোনে দিছে চিগাৰেটৰ ড্ৰাগছ কৰ্ম এক ৰহস্যময় জালত এই পৰিয়ালটো ভৰ্তি হৈ আছে তাক মই শেষ কৰি পেলাম পুলিচত গতাই দিম সি তুলনীয়া সন্তানৰ আচল ৰূপ দেখুৱাই দিব তাৰ তেজৰ প্ৰকৃত পৰিচয় যদি মই দিব নোৱাৰো তেন্তে ভাবিম যে মই কাৰ পুৰুষ হৈ জন্ম লাগে কি হৈছে ইমান উগ্ৰমুক্তি ধাৰণ কৰিছে যে তুমি গম পাইছিলা তাৰ তেজৰ পৰিচয় কি হঠাৎ এইটো প্ৰশ্ন কৰিছে যে মই কেনেকৈ জানো তাৰ সন্ধান তুমি কেনেকৈ পাইছিলা আপুনি কৈছিলে যে এটা সন্তান এডপ্ট কৰিব আৰু সন্তানটো চোৱাৰ দায়িত্ব আপুনি মোকে দিছিল ময়ো খা খবৰ লৈ ইমানলৈকে সকলো ঠিকেই আছিল কিন্তু সঁচটো বেয়া বেয়া ফচল হৈছে কলম সঁচ ভালনে বেয়া মই নাজানো মই মোৰ মাক জানো দেউতাৰ পৰিচয় এতিয়ালৈকে মোৰ মায়েও দিয়া নাই ধৰি লওক মই বেয়া সঁচৰ ফচল কি কৰিব তোৰ টেটুত ধৰি ঘৰৰ পৰা বাহিৰ কৰি দিব বাহিৰ কৰি দিব মই মোৰ টেটুত ধৰি পেলাই হাতখন মই ভাঙি পেলাওঁ তোৰ কলিজাটো ছিঙি লৈ আহিম মই মোৰ কলিজাত হাত দিয়াৰ আগতে সেইখন হাত মই ভাঙি টুকুৰা কৰি দিম এনেও তোৰ গাত বল শক্তি নোহোৱা হৈছে তোৰ হাড়ৰ মজ্জা শুকাই গৈছে দোকান হাড়ৰ জনজনীৰ শব্দ কেতিয়াবা শুনিছ কংকালে খোজ কঢ়া দেখিছ কংকালে মানুহ মৰা দেখিছ নে নাই মোৰ দেহত মজ্জা শুকাই গৈছে বুলি তই কেনেকৈ জানিলি হা মই নজনাকৈ ঘৰৰ কোনেও নজনাকৈ তই মোক ড্ৰাগছ এডিক্টেড কৰি পেলালি নহয় মই মোকে পৃথিৱীৰ পৰা বিদায় দিয়াটো তোৰ প্ৰধান উদ্দেশ্য মোক হত্যা কৰি আমাৰ সমগ্ৰ সা সম্পত্তি বাক্য শক্তিৰ ৰজা হ'ব বিচাৰিছ এইবোৰ কি শুনিলো কৰ্ণ তোৰ শিক্ষা দীক্ষা দি ডাঙৰ কৰা পৰিণাম নাই নেকি চালানী বিশ্বঘাতক মোৰ যুগত মই কাঞ্চৰ কি প্ৰমাণ আছে প্ৰমাণ থকা হলে তই মোৰ সন্মুখত এনেকৈ কথা ক'ব নোৱাৰিলিহেঁতেন মানুহৰ নৈতিকতা আৰু সৎ গুণে আমাৰ মনত সুখ দিয়ে নিজকে ভগৱানৰ ওচৰলৈ আগবঢ়াই লৈ যায় কিন্তু তই কি কৰিছ তই আৰু তই প্ৰমাণ বিচাৰিছ যেতিয়া তই অপৰাধী হয় ইয়াত কি কৰা যায় দেউতা ঘৰ সাজিব পৰাকৈ মাটি এটুকুৰা দি ইয়াৰ লগত সকলো সম্পৰ্ক শেষ কৰ দেউতাই কি কৈ গ'ল শুনিলি নহয় যদি তোৰ ন্যূনতম জ্ঞান কোনো আছে যাতে এতিয়া এই মুহূৰ্ততে ঘৰৰ পৰা ওলাই যোৱাটো ময়ো বিচাৰো সৰুতে তোৰ লগত খেলা ধূলা কৰা সেই দিনবোৰলৈ আজিলৈ ঘৰকৈ মনত পৰিছে উজুতি খেলা তোৰ চাল ছিঙি দেহ কিনালে তই দৌৰি গৈ গছৰ পাত এটা মোহাৰি আনি মোৰ আঘাত লগা ঠাইত লগাই দিয় লগে লগে তেজ ওলোৱা বন্ধ হৈ যায় ডাঙৰ হোৱাৰ পাছত সেই ল'ৰাটোৱে নিজ হাতেৰে ভাল পোৱা আঘাত কিনি পুলৰ খুকুটিয়াই তাক নিমখ আনিব পাৰিবি বুলি তই কেতিয়াও ভবা নাছিল লালসাই মনক কিমান তললৈ নমাব পাৰে তই হলি এটা তাৰ জ্বলন্ত উদাহৰণ ইয়াক বিদায় দিয়া ককা আৰু দেউতাই কৈ কৰিছে তেতিয়া ইয়াৰ বৃহৎ বন্দী হৈ কোমলতা ধৰা দি ঘৰখনৰ অসুবিধা হ'বলৈ চেষ্টা নকৰিবা
কেনেকৈ তোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ পাৰোঁ কোনটো সন্তানে কওঁ মই জানো অৰ্জুনৰ দেহাটো ভিতৰি লাহে লাহে ধুনীয়া হৈছে কিয় হৈছে সেইটো মই জানিব পাৰিছো অৰ্জুনক কোনে কিয় টাৰ্গেট কৰি লৈছে সেয়া মোৰ অৱগত হৈছে তোৰ কষ্ট হিচাপে ব্যৱহাৰ কৰি মোৰ লগতে মোৰ ঘৰখন ধ্বংস কৰাৰ যি পৰিকল্পনা চলিছে এই সকলোবোৰ জনাৰ পাছত মই কেনেকৈ হাত সামতি মৰি থাকো ক্ষেত্ৰত তয়ে মোক সহায় কৰিব লাগিব তোৰ ভাই অৰ্জুনৰ লগতে মোৰ সংসাৰখন ৰক্ষা কৰাৰ দায়িত্ব তয়ে ল'ব লাগিব তোৰ জন্মদাত্ৰী মা আৰতী বৰা দিমাকৰ কাকতিৰ পণ বন্দী হৈছে কিন্তু তোৰ জন্ম ৰহস্য যে আজিও ৰহস্য হৈ আছে এই কথা তই নাজানো কৰ্ণ জন্ম ৰহস্য কি ৰহস্য মা লাজ মাঞ্চাতি কৰি অৰ্জুনৰ লগতে মোৰ সংসাৰখন ৰক্ষা কৰাৰ স্বাৰ্থত তোক আজি মই সত্যটো ক'বই লাগিব কি সত্য মা তই আৰতী বৰাৰ গৰ্ভজাত সন্তান নহয় তেনেহলে মই কাৰ গৰ্ভজাত সন্তান তই মোৰ গৰ্ভজাত সন্তান